আসসালামু আলাইকুম। আজি নতুন এটা ভিডিঅ' দেখাবলৈ ওলাইছোঁ আপোনালোকৰ আগত। আজি মই বনাম খেজুৰি। খেজুৰি বনাবলৈ 4টা কণী ল'লোঁ। মই প্ৰথমত 4টা কণী ভাঙি ল'লোঁ আৰু যিমানখিনি পৰিমাণ কণীৰ হ'ব সিমানখিনিয়ে মই ৰিফাইনো ল'ম আৰু ইমানখিনি চেনি লৈ চেনিখিনি মিক্সিত মাৰি ল'ম। একে জোখত মিক্সিত মাৰি লৈ প্ৰথমত কণীকেইটা আৰু তেলখিনি ৰিফাইন আৰু চেনি গোটেইখিনি ফেটি ল'ম। তাতে যিমানখিনি লাগে ময়দাখিনি লৈ ঠিকছে ফেটি ল'ম, খচি ল'ম, মানে আটা মাৰা নিচিনা খচি লৈ পেলাই বনোৱা পদ্ধতিটো চাব পাৰিব। খচি লোৱাটো দেখি পালে খচি লোৱাৰ পিছত যেনেকৈ ৰুটি বেলাৰ নিচিনা বেলি ল'ব, পিচকৈ কাটি ল'ব। যিটো শ্বেপ ভাল লাগে সেইটো শ্বেপে ল'ব। মই নিমকি শ্বেপ লৈছোঁ, বৰফি নিচিনা। আৰু ধুনীয়াকৈ কম তেল দি পেলাই, তেল বহুত বেছি দিব নালাগে। তেলটো বেছি দিলে মানে এনেকৈ ফেন ওলাই যায়তো, একদম ভাজিবলৈ অসুবিধা। কম তেল দি পেলাই অলপ ৰঙাকৈ চিমত দি ভাজিব। তাৰপিছত ধুনীয়া মচমচীয়া হয়, এইটো খাবলৈ খুব ভাল লাগে। দেখিছে নহয় কিমান ধুনীয়া কালাৰ হৈছে। এনেকুৱা বনাব। তেনেহ'লে বাই বাই, আল্লাহ হাফিজ।